Hey guys, good morning. Welcome to my King Assam YouTube channel 1. আৰু ইমান বহুত চকুটো পূৰা ফুলি আছে, ইমান ৰাতিপুৱা উঠা অভ্যাস নাই। আজি ৰাতিপুৱা টাইম হৈছে আপোনাৰ 5:28 আৰু ইমান ৰাতিপুৱা উঠি ক'ত যাই আছোঁ চাব নেকি? চাই দিয়কচোন। আমি এখন যাই আছোঁ গুৱাহাটী, ইমান ডাঙৰ যাই আছোঁ আৰু ক'ত যাই আছোঁ চাই দিয়কচোন ভিডিঅ'টো, তাৰপিছতে গম পাব। চকুটো পূৰা ফুলি আছে আৰু এনেকৈ ৰাতিপুৱা উঠাও অভ্যাস নাই। 8:09টাত উঠোৱে, কিন্তু আমাৰ ৰাতিপুৱা যি উঠছোঁ সেইটোৱে বেলেগ। এতিয়া যাই আছোঁ বলকচোন। ৰ'ব মই একলাই নাযাওঁ, আৰু মোৰ লগত যাব মিন্ময় কিছু এনেকৈ আগেদি। এতিয়া যাই আছোঁ আৰু গাড়ী অটো এনে নেকি, এটা বস্তু আনিব যাব লগা আছে। মোবাইল গাড়ী হৈ গ'ল খালি, এতিয়া আমি পূৰা যাবা ৰেডি। যাবা ধূপ মই সেনেকৈ কেতিয়াবা ধূপ জ্বলাওঁ, কিন্তু আজি একদম ধূপ জ্বলাই দিওঁ ৰ'ব। গাড়ী ষ্টাৰ্ট দিলোঁ, বেক কৰিছোঁ। ময়ে নাযাওঁ আৰু আমাৰ লগত যাব এজন মানুহ। এই মানুহজন আৰু কোন মানে আগত ৰখি আছে এজন মানুহ, মই ভালকৈ হেৰি নকৰোঁ, কিন্তু ভিডিঅ'টো আজি বম হ'বলৈ আছে। তই ভাল দিয়া নেকি? তই ভাল দিয়া আগা লাগে, তাত নাম্বাই লাগিব। এটা বহিব এটা মানুহ বহিব, এটা বহিব আহিলেও মানুহজন এতিয়া মানুহজনক লৈ কিনে যাই আছোঁ, কিন্তু মানুহজন গৈছে পাছৰ পিনে। নাছিলোঁ আগৰ পিনে, কিন্তু মানুহজন গৈছে পাছৰ পিনে। কথা নাই, পাছৰ পিনেও যাব পাৰে, আগৰ পিনেও যাব পাৰে। গৰমত পাছৰ পিনে আৰু ভালেই। এনেকৈ আৰু পূৰা যাই আছোঁ। এই যোনটো ৰং চাইড, আমি এতিয়া যাব লাগিব লেফ্ট চাইডেদি। এতিয়া আমি আহি পালোঁ জোৰত। এতিয়া জোৰৰ ব্ৰিজেদি এনেকৈ যাই আছোঁ গণেশগুৰিৰ ফালে। আৰু ৰাস্তাইদি নহয়, এই ব্ৰিজৰ ওপৰেদিও মৰ্ণিং ৱাক কৰিব পাৰে। আহি পাই গ'লে গণেশগুৰি, কিন্তু বৰষুণ অলপ দি আছে। তাকে গণেশগুৰি ব্ৰিজত তলেদি যাম, তলেদি যাই কিনে পূৰা এতিয়া যাম আমি গণেশ মন্দিৰৰ কাষেদি এনেকৈ মোবাইলটো যাম। আমি এতিয়া পূৰা চিধা এতিয়া আমি এনেকৈ যাই আছোঁ কাহিলি পাৰা। এতিয়া আমি এনেকৈ যাই আছোঁ কাহিলি পাৰা, মাজে যাই আছোঁ। আৰু এটা নতুনকৈ দিছে, আমি যাম নতুনকৈ দি থৈ দিছে, নহ'লে গাড়ী হেঁপাহ আহি কিনে পূৰা জাম লাগে। এনেকৈ ভিতৰেদি আহি পাই গ'লোঁ। এতিয়া আমি লখৰা ৰোডেদি এনেকৈ যাই আছোঁ। লখৰা চাৰিআলি যাব পাৰি, ভিতৰেদি এনেকৈ যাব পাৰি। এই ভিতৰেদি যাম, চাৰিআলি হৈ যাম। এই গাড়ী ওলাইছে। বহুত টাইমৰ পিছত আমি আহি পাই গ'লোঁ শিৱ মন্দিৰ। শিৱ মন্দিৰো আহি দিয়ক। মানুহ আছে, আজি মানুহ কম, ৰাতিপুৱা অলপ মানুহ কম, যেতিয়া দেৰি হৈ থাকিব তেতিয়া মানুহ বেছি। চিন্তা লাগছে বহুত। এতিয়া আমি আহি কিনে পাই গ'লোঁ, গাড়ী চাড়ী এনেকৈ পাৰ্ক কৰি দিলোঁ, কৰি কিনে এতিয়া আমিও যাওঁ। পাইছোঁ জানে নাই, এতিয়া আহিছোঁ আমি লখৰাত পূৰা ডাঙৰ মানে মাছৰ হোলচেল। এই সেইটো চাইডে চিনাকি ট্ৰাকগিলাখান
এগুলান ট্রাকত আনে মাছ এই সেইটো চাইডে দেখিছা ট্ৰাক গেলাখান এতিয়া ট্ৰাকত আনে মাছ এতিয়া আমি আছোঁ লখৰাত যেতিয়া মাছ বজাৰ আইছোঁ আমি এতিয়া আমি মাছ চাব যাই আছোঁ আমি গেলো সোমাই আমি মাছৰ দোকানে খোলানো এতিয়া ঠাণ্ডা চলা ভোগা দেখিছা নাই কি জান itu baru mulai itu saya doan mana kula aram bagus sih doan harga nisya itu itu habar mas itu habar mas itu क्या बोलेगा अरे नहीं लगा ये नहीं पसंद यार यार ले जा यार कौन सा लेगा यार কসমস ঠান্ডা মাছ लाबो आज भी लाबो এই সাইডে মাছ উলিয়াছে এই সাইডে আর কি মাছ কস ওকা কস এই পলিথিন বাঁধে দেয় ফোকাস হ্যাঁ তোর বিয়ে দেন কার তোর বিয়ে পারবি তো পারাই নিমনি নিয়ারে তো নিম্নয় পাইবা যদি চাই আছে এর পরে বলে মাছ দিব এই ডাঙৰ ভোকা মাছ দিব বিয়ার দিন এখানে ভোকা বলে দিছি চবকে তো ডাঙৰ বাপ ভোকা পাবি আৰু এইটো বা কিমান হ'ব যেন 20 কিলো মান হ'ব 25-20 হ'ব এইগিলা তাতে উলিয়াই থৈ দিছি বিকেট কি বুজা মানুহ তই নিজে ভাব কচ আছে ঠাণ্ডা আছে এই সাগৰৰ মাছ কিবা ভোকা আছে এইটো সেইটো বিকেট আজি চব বিকেট ডাঙৰ আছে মই কোনদিনা নিবা বিকেট মাছ ইমান ডাঙৰ দেখা নাই ভোকাই দেখা পাইছোঁ কিন্তু আজি পুৰা বিকেট মাছে হৈছে ডাঙৰ ভোকা পুৰা পালি চাই কিনে এইটো চাইডে আছে দেখছ না দাম সৰু ইমান দাম নহয় বেছিতে যাই মাছৰ বজাৰত গ'লে কিন্তু কলাক চাই খাই যা আৰু আহি কিনে চাহ খাব লগা অলপ পইচা চাহ খাব নোৱাৰোঁ এতিয়া ইনকে তলত মাছৰ বজাৰ আৰু ইনকে ওপৰত থকা মানুহ ঘৰ বনাই লৈছে ওপৰত এনে মানুহে থাকে ইনকে এতিয়া আৰু গাইছ গাড়ী গৈছোঁ গাড়ীত আহি অলপ মানে নাই বাগাত দিছোঁ আমার এইটো সাইডে পুরা গাড়ি আছে লোড মানে মাছটো লোড কৰি আছে আৰু মাছ চাছ চাই আহিবলৈ যিহেতু বহুত সোনকালে ইনকে দোকান কিছুমান খোলা নাই এতিয়া খোলা আৰম্ভ কৰিছে আৰু কিছুমান সাগৰৰ মাছ আছে কিবা বেলেগ মাছ আছে আজি আগতে মই চাবা আহোঁতে সেনেকৈ বেলেগ মাছ নাছিল কিন্তু আজি বেলেগ মাছ আছে আৰু আজি পুৰা 5 ছেপ্টেম্বৰ সেই 5 ছেপ্টেম্বৰ দিয়া মনত আছে আজি 5 ছেপ্টেম্বৰত শিক্ষক দিৱস আহিল যেতিয়া আমি স্কুলত পঢ়িছিলোঁ ছাৰহঁতক আমি কলম দিছিলোঁ বা সেই দিছিলোঁ মানে কলম দি আৰু পইচা তুলি মই কিবা বেলেগ গামছা শৰাই সেইটো আনিছিলোঁ কিন্তু আমি নিজৰ ফালৰ পৰা মইতো কলম ডাঙৰ 1 ডজন লাগিছে ডাঙৰ পেকেটৰ 10 টকা পুৰা আকৰ্ষিত ভৰ্তি 12টা টাকাই এনেকৈ ভাগে দিছিলোঁ আৰু কিন্তু উপায় নাই যেহেতু ডাঙৰ হ'লো বা সেইটো আজিতো গাঁও যোৱা নাই আৰু আগৰে ভিডিঅ'টো চাই গমেই পাইছিল মই মেডিকেল টেষ্ট কৰিব আহিছিলোঁ সেই মেডিকেল টেষ্টত এতিয়াও হৈয়ে যায় কিন্তু কমিছে নে বাছি এইটো টেষ্ট কৰা নাই
যাতে মানে সেইটো ভাল মই সেইটো টেষ্টটো কৰি কিনে গম পালোঁ ধৰত পৰিলা ভিতৰত মানে অলপ অলপ সেই কৰি কিনে জ্বৰ কমা নাছিলতো বহুত তাকে ভিতৰে জণ্ডিছ হৈ আছে ময়ো গম পালোঁ জণ্ডিছৰ পৰিমাণটো পুৰা বেছি আছে গম পোৱা নাই আৰু সেনেকে চলি আছোঁ আৰু মাছে মাংস পুৰা দগৰি মাৰি আছোঁ আৰু সেনেকে বেমাৰ হৈ আছে যেতিয়া বেমাৰ ভাল হ'ব তাৰপিছত আমাৰ ৰাইজটো পুৰা আৰম্ভ হ'ব মানে আমি চব পুৰা যেতিয়া কালি মোৰ বেমাৰ হৈছে সেইকাৰণে অলপ টাইম মানে সেই কৰি আছোঁ তাৰে পিছত পুৰা ৰাইজটো পুৰা আৰম্ভ হ'ব মাল চাল লোড কৰি হৈ যায় এতিয়া আৰু আমি যাব লাগে মানে বতৰটো পুৰা বেয়াকৈ আহিছে চব ক'লা আহিছে এতিয়া আমি এবাৰ যাব লাগে আৰু এতিয়া আৰু আমি এনেকৈ পুৰা গাড়ী লৈ মানে যাবা বৰষুণটো নেজাতে যাব লাগিব মানে বৰষুণ দিলেহে পুৰা গাইজ আহি পালোঁ ৰুম আহি পাই কিনে এতিয়া আৰু নিমখ আৰু বেলেগ কামত মোৰ আৰু 10 ঘণ্টা বেলেগ কাম চব এতিয়া আজি ভিডিঅ' শুনি আছোঁ ভাল পালোঁ লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড চাই আৰু ভিডিঅ' লগ পাইছোঁ সোনকালে অলপ যদি নতুনকৈ পাইছোঁ